মানুহজনৰ লগত মই এয়া ঢকুৱাখানাৰ পৰা ঘিলামৰালৈ বুলি ৰাওনা হ'লোঁ। মই বাৰু ঢকুৱাখানা, আপোনালোক ক'ৰ বাৰু? যদি কোনখিনিৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে জনাবলৈ নাপাহৰিব। প্ৰথমবাৰৰ বাবে কৈছোঁ কথাষাৰ। এয়া মই আহি আছোঁ ধুনীয়াকৈ ৰাস্তাটোৰ মাজে মাজে এয়া ঢকুৱাখানাৰ পৰা লখিমপুৰলৈ যোৱা মেইন পথটো। বিশেষকৈ এখন বিয়া আছে আৰু বিয়াখনলৈ বুলি দুইজন আহি আছোঁ। আৰু আহি থাকোঁতে দুইজনকে মই ভিডিঅ' নবনোৱাটো মানে নাই। আমি এইবাৰো ধুনীয়া লাগিছোঁনে? একদম আমাৰ হিৰো একদম বাইক চলাইছে আৰু মই বাইকৰ পিছে পিছে তেখেতৰ গৈ আছোঁ। নিজকে অকণমান উঠাই লৈছোঁ, যিহেতুকে 10 বছৰ পাছততো বুঢ়ী হ'ম ন। এই ভিডিঅ'টোকে চাই মই নিজকে ৰোমান্থন কৰিব পাৰিম। এয়া আমাৰ আহি থকা অৱস্থাত মানে বাটত দেখি যোৱা গছ গছনিবিলাকে একদম ধুনীয়া পৰিৱেশ এটা গঢ়ি ৰাখিছে। এই দেখিছেনে দুজোপা গছ জইন হৈ পিনে কিমান ধুনীয়া লাগিছে, কিবা যেন গুহাৰ টাইপলৈ সোমাই গৈছোঁ। ইয়াৰ পিছতে ৰ'দটো পাইছেহি, অৰ্থাৎ দেখিবলৈ পথটো যে একদম বহুত ধুনীয়া লাগিছিলে। তাকে আপোনালোকক অলপ দেখাবলৈ আৰম্ভ কৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব দেই, কাৰণ আপোনালোকৰ এই মৰমবোৰ কাৰণে মই ভিডিঅ'বোৰ ইমান মানে নিজৰ লাইফটোৰ ওপৰত ৰিস্ক লৈ মই বনাবলৈ আগবাঢ়ি যাওঁ। তাৰপাছত এনেদৰে মই আহি আছোঁ। পশ্চিমত যেতিয়া বেলিটো ডুব যাব লৈছে, আকাশখনে বৰ ধুনীয়া ৰং সৃষ্টি কৰিছে, আপোনালোকেও দেখা পাইছে। আৰু কেনেকৈ দেখিছেনে জিলিমিলি জিলিকনিবিলাক ৰ'দৰ আহি আছে, আৰু সেই আহি থকা জিলিকনিবিলাকেই আমাৰ আজি যোনটো যাত্ৰা তাক আৰু সুন্দৰ আৰু বহুত ধুনীয়া কৰি তুলিছে। এয়া আমাকে দুই এখনে পিছফালে গাড়ীবোৰ আগবাঢ়িছে, পিছে যাওক যাৰ য'ত গন্তব্যস্থান যাবই লাগিব। আৰু এয়া আমি আহি পাইছোঁ বাটৰমাৰী তিনিআলি। এইফালে যে যায় দেখিছে নহয়, এইটো চাইডে যায় মাছখোৱা হৈ ধেমাজি পাবগৈ, আৰু এইফালে যাব লাগিব লখিমপুৰ, আৰু লখিমপুৰ পথেদি আমি যাব লাগিব, যিহেতুকে ঘিলামৰা লখিমপুৰ ৰোডত আছে। আৰু আমি এনেধৰণে আগবাঢ়িছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ কহুৱাবিলাক আছে। এই কহুৱাবোৰ দেখিলে সঁচাকৈ মনটো কিয় অশান্তি লাগে বাৰু, একেবাৰে অশান্ত হৈ যায়। অকণমান জুম কৰি দিলোঁ, বেয়া হৈ গ'ল, কাৰণ মই গৈ থকা অৱস্থাত ভিডিঅ'টো যিহেতুকে কৰিছোঁ। কিন্তু মই আপোনালোকক দেখিবৰ কাৰণে টপ এই দলঙৰ ওপৰত মই একদম মোবাইল অন কৰি কেমেৰাত বন্দী কৰি ৰাখিলোঁ, কাৰণ আপোনালোকৰ বাবে। কাৰণ মই যিহেতুকে ইমান ধুনীয়া দৃশ্য দেখিছোঁ, আপোনালোকক কিয় নেদেখাম। বিয়াখনলৈ গ'লোঁ, কিন্তু বিয়াখনত ফটো উঠাবলৈ বা ভিডিঅ' কৰিবলৈ লাজ লাগিলে। এয়া উভতনি ৰাস্তাত মোৰ হিৰোৱে বাইক চলাইছে আৰু মই তাক নুঠাম তাৰ মানে নাইকিয়া, আৰু অকণমান চিনেমা টাইপৰ উঠাবলৈ ট্ৰাই কৰিছোঁ। বাহ দাস বৰ ধুনীয়া লাগিছা দেই তুমি, ইয়াতে কৈছোঁ। আৰু বাহ কি তেখেতেও নাজানে মই যে ভিডিঅ'